আৰু এই গছজোপাৰ দাম প্ৰায় 1 লাখ মানে হ'ব মানে। হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ভিডিঅ'টো আৰম্ভ কৰিম বাৰু, কিন্তু তাৰ আগতে আপোনালোকে এটা কৈ ল'ব, মানে কমেণ্টত ক'ব যে আপোনালোকে এজোপা গছ কিমান টকালৈকে শুনিছে। আজি মই দেখুৱাম আপোনালোকক এজোপা 1 লাখ টকীয়া গছ। দেখাই দিওঁগে নেকি? এইটো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইজোপা সেইজোপা গছ দেখিছেনে? কিন্তু মই য'ত গৈ আছো তাত ডাঙৰ আছে ইয়াতকে। তো বলক। আহি পালো বাৰু, কিন্তু কাৰ ঘৰত আহিছো নকওঁ, কাৰণ কেলে এইটো ভিডিঅ'টো শেষত কম, চাই থাকক। চাহ তাহ খালো বাৰু, এতিয়া আপোনালোকক দেখাবলৈ গৈ আছো গছজোপা। চাই থাকক ভিডিঅ'টো। আৰু এইজোপা হৈছে সেইজোপা গছ যিজোপা মানে মই আপোনালোকক কৈ আছিলো। তো এই গছজোপা নামটো হৈছে আপোনাৰ ইভাগেতো গৰু বুলি, কিন্তু ইয়াত মানে হাঁচি গছ বুলি জনা যায়। আৰু এইপিনে দেখিছে গোটেই হাঁচি গছৰ পুলি, কিন্তু এইজোপা মানে ইয়াতকে অলপ ডাঙৰ হয় অকমান। ৱাও। আৰু এই গছজোপাৰ দাম প্ৰায় 1 লাখ মানে হ'ব মানে। ইয়াত মানে বস্তুটো কি কয়, আপুনি যিমান ফুটি ধৰিব, মানে এইবোৰ দেখিছেনে ফুটি, এইবোৰ যিমান ফুটি ধৰিব সিমান দাম দিব মানে গছজোপা। আৰু গছজোপা ডাঙৰ হ'লেও নহ'ব, কিন্তু মানে বস্তুটো আপোনাৰ ইয়াত যোনটো ফুটি বুলি কয়, সেই ফুটিটো মানে সোমাব লাগিব তাত। আৰু কাগজ ব্যৱহাৰ কৰাৰ আগতেই ইয়াৰ ছালৰ পৰা মানে যোনটো ছাল, সেই তাৰ পৰা মানে পুথি লিখা পাত তৈয়াৰ কৰা হৈছিল। এইটো এটা ইম্পৰ্টেণ্ট কথা। আৰু হাঁচি গছক অসমত মানে অগুৰু বুলি জনা যায়, আৰু ইয়াৰ চাহিদা বহুত বেছি। মানে আপাৰ আছামৰ ফালে, মানে শিৱসাগৰ ডিষ্ট্ৰিক্টত মানে ইয়াৰ চাহিদা বহুত বেছি। মানে ঘৰে ঘৰে মানে 2জোপা বা 3জোপা হ'লেও আপুনি হাঁচি গছ দেখিবই, আপুনি য'তে ঘূৰক। আৰু এইবোৰ গছ মানে এনেকুৱা বালিচহীয়া মাটিত নহয় বস্তুটো। আপুনি পুলি পচালেও হয়, কিংবা আপুনি এজোপা গছ ৰুলে তাৰ পৰাও এনেকে মানে বস্তুটো হয়। আৰু এইবোৰ চাওক, এই গছজোপাৰ পৰা এইবোৰ গুটি পৰিছে। মানে আপোনালোকে এজোপা যদি গছ ৰুৱে, তাৰ গুটি পৰি নিজে নিজে আকৌ গছ হ'ব। মানে আপোনালোকে এজোপা ৰুলেও হ'ব।
যদি বেছিকৈ নোৰোম ভাবিছে। আগৰ কাঠৰ পৰা পোৱা তেল মানে হাঁচি গছৰ কাঠৰ পৰা পোৱা তেল সুগন্ধীয় ধূপকাঠি, আপোনাৰ আঁতৰ, পাৰফিউম, লোচন আদিত ব্যৱহাৰ কৰা হয়। আৰু ইয়াৰ তেল আৰু গা গছৰ টুকুৰা সেইবোৰ কি কৰা হয়, যিবোৰ মানে আপোনাৰ মধ্যপ্ৰাচ্যৰ দেশ আছে, আপোনাৰ ডুবাই, চৌদি আৰৱ, কাটাৰ, কুৱেইট, ওমান আদি দেশত মানে অতি উচ্চ মূল্যত বিক্ৰী কৰা হয়। আৰু এটা কথা কওঁ শুনক, এই গছবোৰ যদি আপোনালোকে ঘৰত ৰুম বুলি ভাবিছে, তেতিয়া মানে আপোনালোকৰ কি হ'ব, আপুনি মানে এনেকুৱা ওখ জেগাত ৰুব লাগিব, মানে য'ত পানী জমা নহয়। আপোনাৰ যদি গছজোপা যদি পানী জমা হয়, মানে অলপ দ ঠাইত যদি ৰুৱে, আপোনালোকৰ এই গছজোপা নহ'ব। কাৰণ কেলে পানী জমা হোৱা ঠাইত মানে নহয়, বস্তুটো আপোনালোকৰ মানে ভেটিটো ওখ হ'ব লাগিব। অসমৰ শিৱসাগৰ, যোৰহাট, নামতি চাৰিআলি, গোলাঘাট, তিনিচুকীয়া আৰু বা ক'ত ক'ত আছে মই নাজানো, কিন্তু এইবোৰ ঠাইত মানে এই গছজোপা আপুনি পাবই। অসমৰ আগৰ গছ মানে হাঁচি গছ পৃথিৱীৰ ভিতৰত উন্নত মানৰ বুলি নাম আছে। আৰু অসমৰ হোজাইত পৃথিৱীৰ ভিতৰত বৃহত্তম পাইকাৰী বিক্ৰী কেন্দ্ৰ গঢ়ি উঠিছে। ফলত হোজাইৰ লোকসকল অৰ্থনৈতিকভাৱে শক্তিশালী হৈ পৰিছে। আপোনালোকে যদি ঘৰত এনেই আছে, তেতিয়াহ'লে গছ পুলি এটা হ'লেও ৰুওক। আৰু এইজোপা গছ যদি ৰুৱে আপোনালোকে টেনশ্যনে নাই, কাৰণ কেলে এই গছজোপা আপোনাৰ 10 বছৰ পিছত যিটো আপোনাৰ প্ৰফিট দিব, মানে এইবোৰ আপোনাৰ চব কাম গম পাইছে নহয়। আৰু আপোনালোকে পচোৱা পুলি ৰুৱে যদি চাওক, এনেকৈও পচাই থৈ দিয়ে পুলি ৰুব পাৰে, বা গুটিৰ পৰাও হয়। এনেকৈ যদি পুলি বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ ওচৰৰ নাৰ্চাৰীত খবৰ কৰিব পাৰে, মানে বহুত ধুনীয়া হয়, এইবোৰ আপোনালোকে ৰুব পাৰে। এইখিনি আছিল আজি ভিডিঅ'টো, আশা কৰোঁ ভাল পালে। আৰু যে মই কৈছিলোঁ কাৰ ঘৰত আহিছোঁ নকওঁ, মানে যদি মই কাৰ বাৰীত আহি ভিডিঅ'টো বনাইছোঁ সেইটো যদি কৈ দিওঁ, মানে চোৰে চুৰ কৰি লৈ যাব হাঁচি গছজোপা। মানে আমাৰ ইয়াৰ পৰা হাঁচি গছ বহুত চুৰ হয়। তো ভিডিঅ'টো ভাল পালে, যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, আৰু যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাম এটা বেলেগ এটা ভিডিঅ'ত। বাই বাই।